হেল্ল' এভৰিৱান আৰু আজি আমি গৈ আছোঁ গান্ধী মণ্ডপলৈ গুৱাহাটীৰ আৰু যেহেতু আজি ছানডে হয় চ' আমি এতিয়া ৰুমৰ পৰা ওলালোঁ গান্ধী মণ্ডপলৈ যাবলৈ আমাৰ ইণ্ডিয়াৰ টলেষ্ট নেশ্যনেল ফ্লেগখন চাবলৈ গৈ আছোঁ মোৰ কেতিয়াও যোৱা হোৱা নাই তালৈকে যিহেতু চ' আজি ভাবিলোঁ আমি সেইখন চাই আহোঁ চ' আপোনালোককো দেখুৱাওঁ আৰু এনেকৈ আমি এতিয়া ওলাইছোঁ যাবলৈ আৰু এইখন আপোনাৰ আছে শৰণীয়া হিল টপত আৰু তাৰলৈকে এতিয়া আমি গৈ আছোঁ আৰু এয়া মোৰ লগত আছে হাজবেণ্ড তেনেহ'লে বলক আজি আমি এই যাত্ৰাটো আৰম্ভ কৰোঁ এয়া চাওকে সেইখন আমাৰ ইণ্ডিয়াৰ টলেষ্ট নেশ্যনেল ফ্লেগ সেইখনলৈকে আমি গৈ আছোঁ এয়া আমি গান্ধী মণ্ডপ পামেই আৰু তাৰে মাজতে আমি অকণমান সময় ৰৈ দিলোঁ আপোনালোকৰ লগত এটা ভিউ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ বহুতেই ধুনীয়া ভিউ হয় এয়া চাওক আমাৰ গুৱাহাটীখন কিমান ধুনীয়া আৰু কিমান ভিউ পইণ্ট আৰু এয়া চাওক আমি আৰু যাবলৈ ওলাইছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ গান্ধী মণ্ডপলৈ আৰু এয়া আহি পাই গ'লোঁ আমি গাড়ীখন পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু চাওকচোন এবাৰ আমাৰ জাতীয় পতাকাখন চাওক কিমান ধুনীয়া লাগিছে আৰু বলক তেনেহ'লে আমি ভিতৰলৈ সোমাই যাওঁ আৰু যে টিকেট কাটিব লগা হোৱা নাই এইটো ফ্ৰী হয় আমি এনেকৈ সোমাই গ'লোঁ এতিয়া আমি সন্ধিয়াই হ'ল আমি সন্ধিয়া আহিছোঁ কাৰণ লাইটিং হয় সেইকাৰণে আমি সন্ধিয়া আহিছোঁ চাবলৈ এয়া চাওক আমাৰ গান্ধী মণ্ডপ ইণ্ডিয়াৰ 3rd নম্বৰ টলেষ্ট নেশ্যনেল ফ্লেগ হয় এইখন আৰু বাকী ফাৰ্ষ্ট আৰু ছেকেণ্ডখন আপোনাৰ পাঞ্জাৱ আৰু বেংগালুৰুত আছে আৰু আমাৰ এই গুৱাহাটীৰ এখন জাতীয় পতাকাখন ইণ্ডিয়াৰ 3 নম্বৰ স্থানত আছে উচ্চতাত আৰু এইটো হৈছে এটা মিউজিয়াম মহাত্মা গান্ধী যেতিয়া গুৱাহাটীৰ শৰণীয়া হিলত আহিছিলে তেতিয়া তেখেতৰ স্মৃতিবোৰ সংৰক্ষণ কৰিবলৈ আমাৰ অসম চৰকাৰে এনেকুৱা এটা মিউজিয়াম বনাইছে আপোনালোকক আমি দেখুৱাব নোৱাৰিম মিউজিয়ামটো যিহেতু বন্ধ হৈ আছে চ' বেলেগ এদিন আহিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক গান্ধী মণ্ডপৰ ওপৰৰ পৰা গুৱাহাটী মহানগৰীৰ সুন্দৰ ভিউ আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ গুৱাহাটীৰ শৰণীয়া হিলটপত অৱস্থিত এইখন ইণ্ডিয়াৰ 3য় স্থানত থকা নেশ্যনেল ফ্লেগখনৰ উচ্চতা হৈছে 319.5 ফুট আৰু আমাৰ জাতিৰ পিতা মোহনদাস কৰমচাঁদ গান্ধীৰ এইটো ষ্টেচু এনেকৈ সংৰক্ষিত কৰি ৰাখিছে আৰু ধুনীয়া পৰিৱেশ চাওকচোন কি ধুনীয়া নেমুৰ গছত ফুল ফুলিছে আৰু বহুত ধুনীয়া পৰিৱেশ হয় আৰু পাৰ্কখনৰ মাজতে বহুত ধুনীয়া লাগিছে ধুনীয়া বতাহ বলি আছে যিহেতু হিল টপত হয় চ' ধুনীয়া একদম বতাহ গাত লাগি আছে আৰু এয়া চাওক আমাৰ ৰাতিৰ মহানগৰীখনৰ ভিউ শৰণীয়া হিল টপৰ পৰা কিমান ধুনীয়া লাগিছে এনেকুৱা লাগিছে যেন তৰাৰ দেশ আৰু এয়া চাওক বান্দৰ বহুত বান্দৰ আছে অৱশ্যে পাহাৰীয়া জেগা হয় চ' পাহাৰতো বান্দৰ গছ-গছনি বান্দৰটো থাকিবই চ' এয়া চাওক আপোনালোককো শ্বেয়াৰ কৰিছোঁ বহুত বান্দৰ আছে তাত আৰু চাওকচোন বতাহ বলি আছে কি ধুনীয়া দৃশ্য আমি সঁচাকৈ গৌৰৱবোধ কৰোঁ আমি এখন দেশৰে নাগৰিক হয় আৰু ইণ্ডিয়াৰ ভিতৰত 3 নম্বৰ স্থানত থকা টলেষ্ট নেশ্যনেল ফ্লেগখন আমাৰ অসমৰ গুৱাহাটীৰ শৰণীয়া হিলটপত অৱস্থিত হোৱাৰ বাবে
সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এই স্থানলৈ আহক আৰু আপোনাৰ নিজৰ ল'ৰা ছোৱালীকো লৈ আহক, ইয়াৰ এক্সপিৰিয়েঞ্চটো অভিজ্ঞতাটো লৈ চাবলৈ দিয়ক। আৰু যদি আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।